চাওক আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থীৰ ককিলাবাৰী সমষ্টিত যিমানখিনি এলেকা আছে তাত 4 হুইলাৰেদি আমাৰ ৰেলী হৈ আছে আৰু বাকী আমি কেণ্ডিডেটক লৈ দূৰ টু দূৰ মানুহৰ ঘৰে ঘৰে গৈ ৰাইজক কথাটো কৈ আছোঁ, বুজাই আছোঁ যে ভোটাৰ্ছ পাৰ্টিত কিয় আহিব লাগে, ভোটাৰ্ছ পাৰ্টিয়ে কি কৰিব, ভোটাৰ্ছ পাৰ্টিৰ ফিউচাৰ কি আছে, এইটোৰ ওপৰত আমি বিতংভাৱে ৰাইজৰ ওচৰত গৈ দূৰ টু দূৰ কথাখিনি বুজাই আছোঁ। ইছ্যুটো এইটোৱেই চাওক, আজি আমি গণতন্ত্ৰ দেশত আজি ৭৫ বছৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো আজি আচল যিটো আমাৰ অধিকাৰ, এই অধিকাৰৰ পৰা আজি আমি বঞ্চিত হৈ আছোঁ। ভোটাৰসকলে সদায় লাঞ্ছিত আৰু বঞ্চিত, সদায় নেতাৰ তন্ত্ৰ চলি আছে। গণতন্ত্ৰ দেশত একচুৱেলি নেতা হৈছে ৰাইজৰ গোলাম হয়, তেওঁলোকে এতিয়া গোলামে মালিক হৈ আছে আৰু ৰাইজে ৰজা বুলি যিটো কথাটো আছে, এই ৰজাই আজি নেতাৰ গোলাম হৈ আছে। আমাৰ অধিকাৰ হিচাপে ফাণ্ডামেণ্টেল ৰাইট হিচাপে আমাৰ ইকনমিকলি ইকুৱেলিটি, এই ইকুৱেলিটিটোৰ হিচাপে আমি পাৰ ভোটাৰ আমাৰ যিটো GDP 16,000 কৈ আছে, 16,000 আমি ডিভাইড GDP 50-50 বুলি কৈ আছোঁ যে 16,000ৰ 8,000 ডাইৰেক্ট ভোটাৰসকলক মাহিলী দিব লাগে। এই 8,000টো ক'ৰ পৰা? এইটো হৈছে কি, এইটো প্ৰাকৃতিক সম্পত্তিৰ পৰা আৰু সামাজিক সম্পত্তিৰ পৰা উৎপাদন হয়। যেনিবা এই মানে পানীৰ পৰা টকা উৎপাদন হয়, বতাহৰ পৰা টকা উৎপাদন হয়, মাটিৰ তলৰ পৰা টকা উৎপাদন হয়, গছ গছনিৰ পৰা টকা উৎপাদন হয়। এই পাৰ কেপিটেল ইনকাম হিচাপত আমি যিটো টকা উৎপাদন হৈ আছে, এইটো আঁচনিৰ দ্বাৰা ব্যৱহাৰ কৰি আছে। আঁচনিটো যিটো সূতা কম্বল দি আছে সেইটোও টকা হয়। সূতা কম্বলৰ অবিহনে আমি কৈছোঁ 270টা আঁচনি। এতিয়াতো এজন পাগল মুখ্যমন্ত্ৰী ওলাইছে যিজনে ডেইলি এনাউন্স কৰি আছে 15টা 20টা আঁচনি 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 আঁচনি, কিন্তু পাব্লিকে পাইছে জানো? পাব্লিকেতো পোৱা নাই। ইয়াৰ কাৰণে আঁচনিক আমাৰ দৰকাৰ নাই। আমি পইচা থাকিলে আমি নিজে কিনি ল'ব পাৰোঁ। আঁঠুৱা কম্বল নেতাই দিব নালাগে আমাক। আমি বজাৰ চিনি পাওঁ, আমাক পইচা দিয়ক, আমি ডাইৰেক্ট কিনি ল'ম। আমাক আইন লাগে, আইন হিচাপে আমাক দৰকাৰ আছে। আৰু যিটো ভাৰতবৰ্ষৰ আমি কৈছোঁ ৰিম'টত চলা নেতা, আদানী পুঁজিপতিৰ ৰিম'টত চলে নেতাই। আজি নৰেন্দ্ৰ মোদী হৈছে 543 জনৰ এজন ড্ৰাইভাৰ, অসমৰ মুখ্যমন্ত্ৰী হৈছে 126 জনৰ এজন ড্ৰাইভাৰ, আৰু আমাৰ প্ৰমোদজী হৈছে 40 জনৰ এজন ড্ৰাইভাৰ। এই ড্ৰাইভাৰে এতিয়া মালিকক হিচাপ দিয়া নাই, ভোটাৰসকলক হিচাপ দিয়া নাই। ইয়াৰ কাৰণে আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে আমি প্ৰত্যেককে হিচাপ দিয়াৰ কাৰণে কাম কৰি আছোঁ আৰু হিচাপ খুজিব লাগে। এইখিনি ফুলটো নিজে বনোৱা বস্তু নহয়, পাৱাৰটো ৰাইজৰ ওচৰত। এতিয়া যিজনে মিছা কথা কৈ নিজৰ পাৱাৰ, ৰাইজৰ পাৱাৰটোক লৈ নিজে পাৱাৰ খুটাব বিচাৰি আছে, এতিয়া ৰাইজ কনচিয়াছ। কাৰণ আজি 17 বছৰেদি হাগ্ৰামা ডাঙৰীয়াই যিটো কৰিলে, এতিয়া প্ৰমোদ বড়োৱে সেইটোৱে কৰি আছে, বেলেগটো একো নাই। তেখেতে কৈ আছিল বড়োসকলৰ সমস্যা সমাধান হ'ব। আজি বড়োসকলক দৌৰ টু দৌৰ ঘৰে ঘৰে চাকৰি দিব। ৰিজাল্টটো পালে আপোনালোকে কি দেখা পাইছে? ইয়াৰ কাৰণে ৰাইজে কনচিয়াছ হৈছে। আমি জানো ৰাইজৰ পাৱাৰফুল আছে, এইটো নেতাৰ পাৱাৰফুল নহয়। আৰু সিহঁতে হৈছে ঠিকাদাৰৰ পাৰ্টি, সিহঁতে হৈছে পুঁজিপতিৰ পাৰ্টি। এতিয়া পুঁজিপতিৰ পাৰ্টিৰ কোনো কাম নাই। এতিয়া ভোটাৰ্ছ পাৰ্টি আমি ৰাইজৰ পাৰ্টি হয়, কোনো নেতাৰ পাৰ্টি নহয়, কোনো ঠিকাদাৰৰ পাৰ্টি নহয়। আমি সেইখিনি জানো। আৰু ইয়াৰ কাৰণে আমি নেতা পাৰ্টি হাতাও বুলি কৈ আছোঁ, ভোটাৰ পাৰ্টি লাও। এতিয়া ৰাইজে খেদিব। আমি ৰাইজ যিহেতু কনচিয়াছ হৈ আহি আছে, নেতাক প্ৰয়োজন বোধ নকৰিব। কাৰণ নেতাইতো খালি লুটি পুটিহে খাই আছে, জনতাৰ কাৰণেতো একো কৰা নাই। ৰাস্তাৰ কাম কৰিছে, সেইটোতো সকলো নেতাই কৰিব পাৰে, হয়নে নহয়? এতিয়া মৌলিক অধিকাৰ হিচাপে ডাইৰেক্টলি দূৰ টু দূৰ যেতিয়া পইচা যোৱাৰ কথাটো ৰাইজে জ্ঞাত হ'ব, আজি 75 ইয়াৰ্ছেদি সেইখিনি কথাটো কোনো নেতাই কোৱা নাই। যাৰ কাৰণে ভোটাৰ্ছ পাৰ্টিয়ে পইচা ডিমাণ্ড কৰাৰ কাৰণে ফুড ছিকিউৰিটি বিল আৰম্ভ কৰিবলৈ বাধ্য হৈছে। যিটো আপোনাৰ কি বুলি কয়, এই কৃষকসকলক পইচা দিয়াৰ আইনটো বনাবলগীয়া হৈছে, যিটো কি অৰুণোদয় আঁচনিটো তৈয়াৰ কৰিবলৈ বাধ্য হৈছে। আজি 14 চনলৈকে কোনো ৰাজনৈতিক দলে কোৱা নাছিল পইচাৰ কথা। আজি এতিয়া প্ৰতিটো মিটিঙত পইচাৰ কথা ক'বলৈ বাধ্য হৈছে বিপৰীত দলসকলেও। ইয়াৰ কাৰণে ৰাইজে কনচিয়াছ হৈছে। আমি ৰাইজৰ ওপৰত আশাবাদী, আমি কোনো নেতাৰ ওপৰত আশা নহয়। এইটো আমাৰ এইজন নেতা আমাৰ শিক্ষিত নহয়। শিক্ষিত নেতাসকলে সদায় চুৰ কৰে, আৰু এইজন ৰবৰ ষ্টাফৰ নেতা, সি ৰাইজক দিখাই কাম কৰিব। কোনো চুৰৰ আমাৰ ইয়াতে নাথাকিব। এইটোৰ কাৰণে আমি আশাবাদী ৰাইজৰ ওচৰত।
ৰাইজৰ ওচৰত আমি অনুৰোধ এইটোৱে জনাইছোঁ, নেতা পাৰ্টি আঁতৰাৱাই ভোটাৰ পাৰ্টি আহিব লাগে। এইটো ভোটাৰৰ পাৰ্টি, ন জাত ন পাত, ভোটাৰ এক জাত। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই নিমাত আজি বড়োসকলক উচ্ছেদ কৰিব ধৰি আছে, উচ্ছেদ কৰা হৈ আছে। প্ৰমোদ বড়ো কিয় নিমাত? আজি তেখেতে কৈ আছিল ন' বড়োলেণ্ড ন' ৰেছ, আজি ক'ত গ'ল সেইটো ভাষা, হয়নে নহয়? ইয়াৰ কাৰণে ৰাইজে কনচিয়াছ হৈছে। ভাবি আমি আগবাঢ়ি আহিছোঁ। যিহেতু আজি নহয় কালি হ'লেও আমি আমাৰ সংসদত হ'লেও আমি মানুহ পঠিয়াম আৰু মানুহ পঠিয়াই যিহেতু 2011 চনত পাৰ্লিয়ামেণ্টত পাছ হৈ আছে এইটো 2 ডিচেম্বৰত সেইটো আইনটো, কিন্তু তাত আমাৰ নিজৰ পাৰ্টি নোহোৱাৰ কাৰণে সেইখিনি বস্তুটো ওলাই আনিব পৰা নাই। ইয়াৰ কাৰণে আমি অনাগত দিনত আমি আইন নোহোৱালৈকে আমি এইটো সংগ্ৰাম চলাই থাকিম। আপোনালোকে কেনেকুৱা জড়িত হ'ব বুলি ভাবিছে? নাই, এতিয়া ৰাইজে কনচিয়াছ হৈছে। ৰাইজে আমি আগতে বহুত ক'ব লগা আছিল, কিন্তু এতিয়া ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে আমাৰ ভোটাৰসকলৰ কি অধিকাৰ আছে এইটোৰ ওপৰত ৰাইজে অলপ সজাগ হৈছে। যিহেতু জানিছে 17 বছৰত এজন নেতাই কি কৰিলে, আৰু এজনে এই 1.5 বছৰ আৰম্ভ হৈছে, সকলোকে চাকৰি দিলে, বড়ো ৰাইজক সকলোৱে চাকৰি পাইছে, চবে সন্তুষ্ট। এই মুখৰ কথাত এতিয়া কাম নহয়, ৰাইজে বুজি পোৱা হৈছে। আপোনালোকৰ ইছ্যুটো 8,000 টকাৰ পইচাই নেকি? নাই, ইয়াৰ বিপৰীতে বহুত পৰিকল্পনা আছে। জাষ্ট মানে মূল বস্তুটো টকা। আজি এজন এডুকেটেড পাৰ্চনৰ কাম মেচিনে লৈ গৈ আছে, কম্পিউটাৰে লৈ গৈ আছে। ইয়াতে ৰোজগাৰৰ কোনো ব্যৱস্থা নাই। আজি লেবাৰৰ কাম JCP বুলডোজাৰে লৈ গৈ আছে। এইবিলাক সকলো সমস্যাৰ সমাধানৰ বস্তুটো হৈছে কি অৰ্থনৈতিক স্বাধীনতা। আমি 8,000টো আজিৰ তাৰিখত কৈ আছোঁ, কাৰণ 35 কাণ্ট্ৰিত পইচা দি আছে। এতিয়া ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে ভাৰততো আমাৰ এইটো আইনটো হ'ব লাগে বুলি আমি কৈ আছোঁ।